নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিষাণুজ আছামলৈ। আৰু আজি গৈ আছোঁ এটা মন্দিৰ, বিশেষ মন্দিৰ। আপোনালোকে হয়তো নাম শুনিছে। তো ক'ত গৈ আছোঁ ব্লগটো শেষলৈ চাই থাকক, মই নামটো নকওঁ। আহক। হাই বন্ধুসকল, আৰু আমি যাই আছোঁ আচলতে বশিষ্ঠ মন্দিৰ। তো সকলোৱে চিনি পায়। তো বশিষ্ঠ মন্দিৰলৈ যাই আছোঁ পৰাশৰ আৰু মই আৰু জেঠীমা আৰু বা। তো দেখাই দিছোঁ। তো তেওঁলোকে যাব আমাৰ লগতে। তো আহক। তো বন্ধুসকল, আমি আহি বশিষ্ঠ মন্দিৰ পালোঁ আৰু বশিষ্ঠ মন্দিৰৰ ভিতৰলৈ যাবলৈ চেষ্টা কৰিম। সকলোবোৰ দেখাই আছোঁ, ব্লগটো কেৱল চাই যাওক, আপোনালোকে স্কিপ নকৰাকৈ। আৰু আমি ইয়াতে আমাৰ যি জোতা চেণ্ডেল আছে সকলোবোৰ থৈ দিলোঁ। আহক অকণমান মুখ চুখ ধুই মন্দিৰৰ ভিতৰলৈ যাওঁ, সকলোবোৰ দেখুৱাই আছোঁ, আহক। আৰু এয়া চিৰিৰে উঠি আহি মানে এয়া মন্দিৰৰ গেটৰ ভিতৰত পৰাশৰ আৰু মই। আমি এয়া চাওক, মন্দিৰৰ আচলতে মন্দিৰৰ কাম চলি আছে। তো ইয়াতে কাম কৰি আছে তেওঁলোকে। আৰু এয়া গছ চাই যাওক। বন্ধুসকল, আমি ভিতৰলৈ গ'লোঁ, ভিতৰৰ পৰা আহিলোঁ, কিন্তু ভিতৰত আচলতে কেমেৰা এলাউ নাই। তো সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। তো আহকচোন ইফালে
বন্ধুসকল এয়া গণেশ 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 মন্দিৰ। তো তাৰ ভিতৰত গ'লোঁ, তাৰ ভিতৰতো আচলতে কেমেৰা এলাও নাই, চ' সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আহক ইয়াতে এতিয়া আমি গা ধুম, গা ধোৱাটো আৰু নেদেখাওঁ আৰু। তামাম মজা লাগিছে, মই মানে কি ক'ম, গা ধুই আছোঁ আৰু দিয়ক আপোনালোকক গা ধুৱক। তো বন্ধুসকল আমি গা পা ধুলোঁ ইয়াতে বঢ়িয়া নিজৰাত, আৰু এতিয়া ঘৰলৈ যাওঁ। আগন্তুক নতুন নতুন ব্লগ আহি থাকিব, হয়তো মই মানে বহুত এইকেইদিন বহুত বিজি হৈ আছিলোঁ, চ' সেইকাৰণে আপোনালোকক ব্লগ দিব পৰা নাছিলোঁ, তো আপলোড কৰিব পৰা নাছিলোঁ। ইয়াৰ পিছত হয়তো মই কণ্টিনিউৱাছলি কৰিবলৈ মই চেষ্টা কৰিম। ডাঙৰ ভাল লাগিছে, পূৰা একদম এনজয় কৰিছে মানুহে। এয়া মন্দিৰটো পূৰা কৰি যাওঁ, সকলোৰে ভাল হওক, কৰোণা নোহোৱা হওক, একদম পূৰা চব ভাল হৈ থাকক আৰু দিয়ক।